हेलो फ्रेंड्स आज भिडिओ आरम्भ লৈছোঁ এটা কোনো টপিক নহয় আজি একদম ডাইৰেক্ট আপোনালোকক এটা ব্লগ বনাম আজি ব্লগ এটা দেখাম আৰু ব্লগটো হ'ল গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী যি ৰূপৱে হৈছে অৰ্থাৎ আমাৰ দৰে মানুহৰ কাৰণে ওপৰত দি যোৱা কম দামী প্লেন একদম ফ্লাইটৰ ফিলিং ল'ব পাৰিব গতিকে আজি দেখাম আৰু আপোনালোকক পুৰা ওপৰৰ পৰা আনন্দ দেখা পাব গতিকে লেটছ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক। কি জানেনে আপোনালোকে এটা আচৰিত কথা কওঁ এই যে ৰূপৰ যিটো মানে এইটো কি টেমা যে আছে টেমাটো অৰ্থাৎ মানে কি এই কেবিনটোত এটা আচৰিত বস্তু আছে গম পায়নে ইয়াত আপোনাৰ ডাইৰেক্ট কোনো ধৰণৰ তার চাৰ একো নাই কিন্তু আপোনাৰ 3খন 4খন ফেন আছে ফেনকেইখন কেনেকৈ চলে বেলেগ চিষ্টেম উলিয়াইছে কিন্তু দেই ফেনকেইখন আপোনাৰ চাওকচোন কেনেকৈ মানে ফেনকেইখন কি চিষ্টেমত চলে কোনো টান নাই পুরো কিবা জেনারেটর সিস্টেম আছে নেকি গৈ থাকোঁতে কারেন্ট উৎপন্ন হয় আৰু ফেনকেইখন চলি থাকে বলক বাদ দিয়ক এইবোৰ আমি এতিয়া যাম উত্তৰ গুৱাহাটীলৈ একদম 10 মিনিটত যাই পাম এই আগৰ ব্ৰিজেৰে এনেকৈ ঘূৰিব নালাগে আৰু আপোনালোকে এই উমানন্দটো চাওকচোন ওপৰৰ পৰা কেনেকুৱা লাগে একদম তামাম একদম আমাৰ নলবাৰী ভাষাত ক'ব লাগিলে একদম মস্তি লাগছে একদম বেষ্ট আৰু অলপ যাই আমি উত্তৰ গুৱাহাটী পাই যাম বেছি নাই অকণমান আছে আৰু আপোনালোকে এটা কথা গম পায় যদি ইয়াৰ পৰা পৰি যায় কেনে হ'ব বাৰু এই কেবিনটো ধৰি লওক একদম নদীত পৰি গ'ল সেইটো এই ইয়াত সুধিছিলোঁ মই কৈছে ভাহি থাকিব এইটো ভাই কেনেকৈ থাকিব গম নাপাওঁ কিবা চিষ্টেম আছে কিজানি বাপৰে বেলেগ টেকনিক ইমান ডেভেলপ হৈ গৈছে বাপৰে ওপৰেদি তাৰৰ সহায়ত আহিব পৰা যাব পৰা হৈ গৈছে মস্তি লাগিছে আপোনালোকো আহক ৰূপৱেত এনজয় কৰক আৰু গম পাব আৰু বেলেগ এটা ফিলিং পায় একদম ফ্লাইটৰ ফিলিং ল'ব পাৰিব একদম ফাইনেলি আহি গ'লো উত্তৰ গুৱাহাটী একদম 5 মিনিটত একদম আহি গ'লো মানে পামেই আৰু অকণমান গ'লে পালোৱেই আৰু বাপৰে ব্ৰহ্মপুত্ৰৰ ওপৰেদি ইপাৰ সিপাৰ ভাবাই নাছিলোঁ এনেকৈ যে কেতিয়াবা হ'ব একদম বেলেগ হওক নহওক এটা বস্তু কিন্তু সুবিধা হৈছে দিয়ক আমাৰ এইটো পাৰৰ মানুহখিনি কাৰোবাৰ ইমাৰ্জেঞ্চি বেমাৰী নিব লগা হ'ল বা বেলেগ নিব লগা হ'ল প্ৰসূতি নিব লগা হ'ল একদম 1 ঘণ্টাৰ ঠাইত একদম 10 মিনিটত ইপাৰ সিপাৰ একদম চৰকাৰক চেলিউট দিছোঁ দেই এইটো মানে এইটো ছাইডৰ মানুহৰ কাৰণে বহুত হেল্প কৰিছে থেংক ইউ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ আহিম আৰু এইবাৰ টপিক এটাৰ ওপৰত লৈ আহিম থেংক ইউ